Hey, চালু তোক চাহ দিছো চাহটো লৈ যা তই বেটা থাপা ভাইৰ চাহ হালে তোক দিছিলো মই স্পেচিয়েল চাহ বনাবা তই 1 মিনিটত চাহ বনাই দিলি তই কি মানুহে নেপালী ভাই চালু ভাই পিছত কি কৰিব খুজিছা ক এতিয়া বহি থাকি এনেকে হেৰি কৰি থাকবি না কিবা এটা কৰবি ভাবি আছো ৰ একো ৰাস্তাই বিচাৰি নাপালো কি কৰা যায় চালু ভাই মোৰ এটা কিন্তু স্পেচিয়েল আইডিয়া আছে আইডিয়াটো যদি কৰা কি আইডিয়া আছে নাম্বার 1 আইডিয়াটা আছে যদি মোর আইডিয়া মতে কাম করা 100% সাকসেস হবা পারবি এক সর মারি গোল সিংগি মিটে টক আইডিয়া কো বারিছো আইডিয়া কো ফটাফট এমন সময় লস করে লাভ নাই তে মাক খানি গাই তো এই মানুষ চিন্তা নাই মোক মই সাল্লু ভাই হই সাল্লু ভাই কই দিছো টক আইডিয়া দিবি কিন্তু আলটো ফালতু আইডিয়া নে দিবি আলটো ফালতু আইডিয়া নি মাথা নষ্ট না করবি কিন্তু ভাল আইডিয়া দিবি দিয়া যদি কেতেরিকা খং না করবি সেটাই এই তো চাহ ঠাণ্ডা ইয়াল ইয়াৰ আৰু নেপালীৰ খালি চাহৰ ওপৰতে পৰি আছে হয় মাথা গৰম হৈ আছে দেখ ফটাফট আকৌ আইডিয়াটো ক তেতিয়াহ'লে শুন তই এটা কাম কৰ পইচা পাতি কেইখিনিমান আছে তোৰ লগত যদি পইচা পাতি বেছিকৈ আছে তেতিয়াহ'লে ইলেকশ্যনত উঠ মন্ত্ৰী হ MLA হ প্ৰধানমন্ত্ৰী হ ৰাষ্ট্ৰপতি হ তই যি হ তাকে হ'ব পাৰিবি তই যদি মোৰ কথাটো শুনা আইডিয়াটো কিন্তু বয়া দে নাই তই তেতিয়াহ'লে দেৰি কৰি লাভ নাই ফটাফট যাও পইচা পাতি ল আৰু আমি নমিনেশ্যন দি দিওঁ আজিৰ পৰা ইলেকশ্যনৰ নামত লাগি যাওঁ এই থাপা আহিছো ৰ আহি কেনে পইচা দি যাম তক যাও এতিয়া মোৰ পৰা পইচা ওলাও চালু ভাই জিন্দাবাদ চালু ভাই জিন্দাবাদ চালু ভাই জিন্দাবাদ ই কেলা মাখানিকাই ইলেকশ্যনত MLA হয় নাই তাৰ জিন্দাবাদ দিয়া আৰম্ভ হৈ গেল গুৰি মাৰ দিম পিছৰ প্ৰাইতে দে যা জিগৰা কৰবি যা পাছত হ'ব যা আগে পইচা লৈ যা ইলেকশ্যনৰ নামত দিলো পাণ্ডুক ঘৰৰ গৰু দুটা বেচি কেনে 50,000 টকা ই বেটা এতিয়াও আহিব নাই কয় বা গেছি ফোন এটা মাৰবা লাগে ৰ তাক তাড়াতাড়ি হেল্ল' পাণ্ডু ক'ত আছ দেই ফটা মই এতিয়া বহি আছো খালৰ পাৰত তাড়াতাড়ি চালু ভাই আছা দে বহি দে মই সব ক্লিয়াৰ কাট কৰি আহিছো ইলেকশ্যনৰ কাম আৰু বাকী নাই অলপমান কাম বাকী আছে সেইখিনি কাম এতিয়া আমি মিলিজুলি কৰিব লাগিব আচ্ছা দে কচোন ক এতিয়া কি কৰা যাব এতিয়া আমাৰ এখন মিটিং কৰিব লাগে আৰু মিটিংখন পাতি দিওঁ এটা স্কুলত গতিকে আমি বেছি দেৰি নকৰোঁ স্কুলত গ'লে যাওঁ মিটিংখনৰ কাৰণে মই তাতে মানুহ চানুহ যোগাৰ কৰি থৈছোঁ তে বল চালু ভাই আমি যাওঁ যাওঁ ফটাফট যাওঁ নিকুৰ মৰা গাঁৱৰ সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ নমস্কাৰ আমাৰ নিকুৰ মৰা গাঁৱৰ ফালৰ পৰা MLA পথত উঠিছে আমাৰ চাল্লু ভাই গতিকে আমাৰ চাল্লু ভাই আমাৰ মাজলৈ আহি আছে বেছি দূৰ নাই আৰু ঠেকৰি ভাড়া পাইছে মোক অলপ আগতে ফোন কৰি জনাইছে এই ঠেকৰি ভাড়াৰ পৰা এতিয়া আমাৰ নিকুৰ মৰা গাঁও পাব খুব বেছি পলম নাই আৰু 2 মিনিটৰ ভিতৰত আমাৰ চাল্লু ভাই ইয়াত উপস্থিত হ'ব এয়া আমাৰ চাল্লু ভাই আহি পাইছে আহক ছাৰ বহক ছাৰ আমাৰ নিকুৰ মৰা গাঁৱৰ আমাৰ ৰাইজক মোৰ নমস্কাৰ থাকিল আপোনালোক ৰাইজে আমাৰ চাল্লু ভাই ছাৰক কিবা সুধিবার ইচ্ছা আছে যদি সুধিব পাৰে আপোনাক আমি ভোটটো দিলে আপুনি আমাক কি দিব আমাৰ গাঁওবাসীক কি দিব কওকচোন জিতাৰ পিছত লেঠুডাল আৰু আগৰ ভৰি এখন দেখাই দিব আপোনালোকৰ প্ৰশ্নটো ভাল প্ৰশ্ন কৰিছে মই আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দি আছো আপোনালোকক মই কি দিম জানে মই জিতিলে আপোনালোকক যিটো বস্তু নৰেন্দ্ৰ মোদী হেমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালে দিব পৰা নাই সেই বস্তুটো মই আপোনালোকক দিম আপোনালোকৰ ঘৰত মই পানী দিম পানী নহ'লে আপোনালোকে বাচি থাকিব নোৱাৰে মই ইমান পানী দিম আপোনালোকে চিন্তা কৰিব নালাগে খাব পাৰিব গা ধুব পাৰিব যি ইচ্ছা তাকেই কৰিব পাৰিব আৰু লগতে মই এই কৰোণাৰ কাৰণে মানুহে বজাৰত কোনো ধৰণৰ বস্তু কিনি খাব পৰা নাই সেইবিলাকৰ খেতি মই আপোনালোকৰ ঘৰে কৰি দিম আপোনালোকে ঘৰতে খাব পাৰিব কিনিব নালাগে আপোনালোকৰ পইচাবিলাক বাচি যাব আৰু কাৰোবাৰ কিবা সুধিবৰ ইচ্ছা আছে নেকি আচ্ছা ছাৰ
আমাৰ হাজিৰাটো কোনে দিব আজি আমাক? ঐ বইনের পুতাক পাণ্ডু, তোক মই পইচা পাতি গোটাই দিছিলো ৰাইজক দিবাৰ কাৰণে। তই পইচা গলা কি কৰছা? খাইছা নাকি? ঐ তনাক মই চব পইচা দিছিলো তখন পইচা গলা নেদা বুলি কিয় কৈছা? হা মিছা মিছি ও চাল্লু ভাই স্যার পোলো এরপা পোলো নহলে রাইজে এতে পিঠি গোটাই ধুলাই দিব পোলো পোলো। মোর পয়সা মাহাতে গোটাই বরবাদ খেদালে। তক মই খুদাই নেরু ইটা এরপা ধামধুম পোলো যদি বাসপার ইচ্ছা আছে তক মই তাতে ফালিম আজি মেঘ খানি গাই শেষ আজি মই শেষ মই বরবাদ ইলেকশন নেখলো আর পলালাক খেত 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 খেত